নমস্কাৰ মই প্ৰবাল গোস্বামী আপোনালোকক আজিৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দুইজনে অলপ ওলাই আহিছোঁ হৰ্ণবিল পাৰ্কলৈ যাম আৰু তাকেই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। বলা মৰিগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমচৈত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উদ্যান হৰ্ণবিল পাৰ্কখনলৈ মৰিগাঁৱৰ পৰা কেইবাটাও পথেৰে যাব পাৰি। আমি তেলাহী সংযোগী ৰাস্তাৰে বৰ্তমান গৈ আছোঁ। এয়া তেলাহী পালোহি। তেলাহীৰ পৰা গুৱাহাটী অভিমুখে প্ৰায় ১৭ কিলোমিটাৰ যোৱাৰ পিছত বাওঁফালে ৰাস্তাৰ কাষতে আছে পাৰ্কখন। পাৰ্কৰ সন্মুখত টিকেট কাউণ্টাৰত টিকেটটো কাটি ল'লোঁ। ব'লক এতিয়া পাৰ্কৰ ভিতৰলৈ যাওঁ। খুব সুন্দৰকৈ পাৰ্কৰ ভিতৰতে পাৰ্কিঙৰ ব্যৱস্থা কৰা আছে। ইয়াতে বাহনখন ৰাখি লওঁ। পাৰ্কৰ ভিতৰলৈ সোমোৱাৰ পথৰ দুয়োফালে খুব পৰিপাটিকৈ ফুলৰ গছবোৰ সজাই ৰাখিছে। ইয়াতে ফুলবোৰ আছে, খুব ধুনীয়াকৈ নাৰ্জী ফুল লগাই দিছে। ইফালে ফুল লগাইছে, খুব ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। পাৰ্কৰ সোঁমাজত বাঘ, গড় আদিৰে এটা প্ৰতীক বনাই থৈছে। পাৰ্কৰ আন এটা দিশত ফুলৰ গছবোৰ ইমান ধুনীয়াকৈ ৰাখিছে, এবাৰ চালেই চকু আঁতৰাব নোৱাৰি। এই ঋতুত নাৰ্জী ফুলবোৰ খুব সুন্দৰকৈ ফুলে। অকল নাৰ্জী ফুলৰ গছেৰে ঘূৰণীয়াকৈ এই ঠাইখিনিত সজাই থৈছে, চাওকচোন। পাৰ্কৰ ঠায়ে ঠায়ে এনেকৈ বিভিন্ন ৰঙৰ ফুলবোৰে পাৰ্কখনিৰ সৌন্দৰ্য অধিক মনোমোহা কৰিছে।
পাৰ্কৰ আন এটা দিশত খেল ধেমালি কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা কৰি ৰাখিছে। মানুহ বহিবলৈ বিশেষ কাৰুকাৰ্যৰে নিৰ্মিত আসনবোৰ চাওকচোন। এই ঠাইখিনিৰ ওচৰতে বনসৃষ্টি নামৰ এটা ঘৰ আছে। চাওকচোন ঘৰটোৰ বেৰত বনাই থোৱা মূৰ্তিবোৰ, লগতে ঘৰটোৰ সৌন্দৰ্য। পাৰ্কখনৰ বাওঁ দিশত একেবাৰে মূৰত আছে ঔষধি উদ্ভিদ গৃহ। আহকচোন আমি ভিতৰলৈ সোমাই চাওঁ। ইয়াত বিভিন্ন ঔষধি গছবোৰ সজাই থৈছে, লগতে এখন ফলকত এইদৰে ঔষধি গছবোৰৰ ব্যৱহাৰৰ বিষয়ে লিখা আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মন্তব্য কৰি জনাব। আপোনালোকৰ মন্তব্যই আমাক এনেধৰণৰ ভিডিঅ'বোৰ প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজিলৈ সামৰোঁ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।